ৰাতিপুৱা একদম শুই উঠি যেতিয়া এটা ধুনীয়া সুন্দৰ নাজাৰা দেখা হয় তেতিয়া দিয়কচোন নিজৰ মনটোৱে ভাল লাগে আৰু আমাৰ জীৱ জন্তুৰ লগতে মানুহে এইপিনে বনাই আছে খানা এতিয়া আহি গ'লো আগফাললৈ আগপিনে এতিয়া বৰ্তা আহি গ'ল সকামৰ পৰা তো এইখিনি দেখি চিনি পাইছেনে বাৰু বস্তুখিনি আৰু এতিয়া যিহেতু নিজৰ কামখিনি নিজে কৰিব লাগে গতিকে মানে ৰং মৰা কামখিনি নিজে কৰিছোঁ এইপিনে গ'ল্ডেন কালাৰ মাৰি দিছোঁ আৰু কালাৰটো কেনেকুৱা লাগিছে ৰঙা আৰু গ'ল্ডেন মাৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ ওচৰৰ মানুহ এঘৰত মানে সকাম পাতিছে সকাম মানে ভোজ হয় এই যোন ঘৰ ছাইডত মানুহক দেখিছে এই ঘৰতে আছে ভৌকে ভোজ এটা আহি মানুহ ঘৰত ৰৈ আছে এনেকৈ খাম বুলি তো এইপিনে আগতীয়াকৈ ভকতক দি দিছে ইয়াৰ পিনে একদম আহিলে এইটোৱে ফাইদা হয় আগতীয়াকৈ একদম খোৱা জেগাত বহাই দিলে তো আমাৰ কাৰণেতো প্ৰসাদকে আনি দিলে তো প্ৰসাদকে খাই লওঁ প্ৰসাদ খাই বৈ এতিয়া আমাৰ পাত আহি গ'ল ভোজলৈ চাওঁতে চাওঁতে খাবলৈ পোৱা সময় আহি গ'ল এতিয়া ধুনীয়াকৈ ভোজ চোজ খাই লৈ একদম ধুনীয়াকৈ মানুহঘৰ ফুল চব কি ধুনীয়াকৈ ৰুইছে আৰু এইপিনে এটা দুটা মানুহ ঘৰলৈ গ'লে এতিয়া ময়ো একদম ঘৰৰ দিশে গতি কৰিব লাগে ঘৰ আহি পাই এইপিনে ধুনীয়াকৈ আবেলি বেডমিণ্টন খেলি দিওঁ